নমস্কাৰ এই মুহূৰ্তত ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ বাবে কেইবাটাও জৰুৰী খবৰ আহি পৰিছে বিশেষকৈ মেট্ৰিকৰ ৰিজাল্টৰ পিছতে এইবাৰ এইচএছ ৰিজাল্টলৈ আহিল ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সোধাৰ প্ৰশ্নৰ তেখেতে কয় যে এইচএছ ৰিজাল্টৰ তাৰিখৰ কথা লগতে তেওঁ ৰিজাল্ট সম্বন্ধীয় বহুকেইটা কথা কৈছে সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাই দিয়া হ'ব তো ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে শেষলৈ চাই থাকিব আৰু এই চেনেলটোত যদি নতুন হয় তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বলক আমি দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোভিডৰ বাবে এইবাৰ উত্তীৰ্ণৰ হাৰ কমাটো স্বাভাৱিক ছাত্ৰ ছাত্ৰীসকলে কোভিডৰ বাবে পঢ়া শুনাত বহুতো অসুবিধাৰ সন্মুখীন হৈছিল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি আমি চাব যাওঁ মেট্ৰিকৰ দৰে এইচএছৰ ফলাফলতো উত্তীৰ্ণৰ হাৰ কমে যদি প্ৰায় হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ হ'ব সেয়া কিন্তু লক্ষণীয় হৈ পৰিব আনহাতে বিভিন্ন ৱেবছাইটত কোৱা অনুসৰি 20 জুনত ঘোষণা হ'ব এইচএছৰ ফলাফল তো ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম।